এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ চাইকেল পিকৰ পৰা আৰু সজাৰুৰ মাজেৰে আমি গৈ আছোঁ। এইটো পাহাৰত উঠি পেলাই যাব লাগিব চাগে। বাকী গৈ থাকোঁ গাইডৰ পিছে পিছে যি হয় দেখা যাব। চাওক ঝাৰু কিমান ওখ ওখ হৈছে। ঝাৰু মাজে মাজে আহিব লগা হৈছে। মাই টক্স পিছত খাইছিলে আৰু পৰিবলৈ। পিছত আহি আছে পাৰ্টি। কেইটা এলেহুৱা খালি য'তে ত'তে ৰখি ৰখি থাকে। যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে তেন্তে হ'লে মোৰ ডিছক্ৰিপশ্যনত ইয়াৰ গাইডৰ নম্বৰ পাব। তো ধুনীয়াকৈ কণ্টেক্ট কৰি চাইকেল পিক আৰু তুমজাং বস্তি যদি চাবলৈ মন আছে তো আৰামছে আহিব পাৰিব। ক'ত আহি গ'লো আন্ধাৰ জংঘলৰ মাজে মাজে। চাওক ঝাৰু পাৰ হৈ এতিয়া জংঘল আকৌ আৰম্ভ। কি ৰাস্তা। সুদূৰ দূৰৈৰ পৰা আমি খোজকাঢ়ি গৈ আহিছোঁ অকল। আৰু এইটো খোজকঢ়াটো মজা ঘৰত খোজকঢ়াটোতকে। আৰু গৈ আছোঁ এতিয়া এখন দলং পাইছোঁ। দলংখন চালক কপি আছে। টেনশ্যন নাই পাৰ হৈ গ'লোঁ। এতিয়া আকৌ ওপৰত যাব লাগিব। মেইন ওখ পৰ্বতটো উঠিমগৈ। পৰ্বতাৰোহী আমি এতিয়া পৰ্বতাৰোহী নে? আৰু এটা বেয়া খবৰ আহি গ'ল। আমি একেবাৰে ওখ পাহাৰটোত আমি যাব নোৱাৰোঁ এতিয়া। তাত বোলে ভালকৈ বনোৱা হোৱা নাই ৰাস্তাটো। পূৰা জংঘল আৰু তালৈ গ'লে ৰাতি হ'বগৈ। তো আমি ৰাতিলৈকে থাকিব নোৱাৰোঁ কাৰণ আমি নগাঁও যামগৈ ইয়াৰ পৰা। এতিয়া গৈ পেলাই 4টামানত পামগৈ চাগে সন্ধিয়া। তো 4টামানত গৈ পেলাই আকৌ 4টাৰ পৰা আমি বাইকত বহুত টাইম লাগি যাব নগাঁও পাওঁতে ৰাতি 9টা-8টা বাজি যাব পাৰে। তো আমি এতিয়া তুমজেং বস্তি হৈ পেলাই যামগৈ আৰু ঘৰ পৰাই যাম। এইটো চাওক এই তাত আছিলোঁ আমি। এতিয়া এইখিনিৰ পৰা আহি পালোহি আৰু বহুতখিনি জেগা আছে যাবলৈ। তো গৈ থাকিব এতিয়া যোনফালে গৈ আছোঁ আমি বহুত খতৰনাক ৰাস্তা হয়। সেইফালে পূৰা খাৰী শ্লিপ খালে চেচ ভৰি ক'ত দি আছোঁ সেয়াত দেখিছেনে পূৰা খাৰী থিয় গৰা। ইয়া চাওক কেনেকুৱা কৰা। এনেকুৱা ৰাস্তাত যদি কিবাহে খেদি আহে আমালৈ আমিতো পলাবলৈ এটাই ৰাস্তা হ'ব। ওপৰলৈও উঠিব নোৱাৰোঁ আৰু তললৈও নামিলেও মৰিম। তো চেচ আৰু अभी हम आवाज देंगे। बहुत ही बढ़िया। আমাৰ মানে অলপ খোজকাঢ়ি যোৱা ডিষ্টেঞ্চটো মানে অলপ দূৰ দূৰ হৈ গৈছে। তো চিগনেলৰ কাৰণে আমি এতিয়া আৱাজ দিম এতিয়া। মানে চিগনেলত আছে এতিয়া ওচৰে পাজৰে আছে আমি টেনশ্যন নাই। দূৰ বাট খোজকাঢ়ি অহাৰ পিছত অলপ ৰেষ্ট অলপ সময় ৰেষ্ট। আমাৰ লগত এটা কুকুৰ আহি পাইছে। ক'ৰ পৰা আহিছে ঠিক নাজানো আৰু। দেখো কিসকা কুত্তা হে নেই মালুম। বন্ধু এটা আহিছে আমাৰ আমাৰ লগত যাব এতিয়া। ক'ৰ পৰা ওলালেহে নাজানো। টুক টুককে আহি আছে। ইমান সময় খোজকঢ়াৰ পিছত এটা বস্তি দেখিছোঁ, ঘৰ দেখিছোঁ, ভাল লাগিছে। আৰু মানে বেছি দূৰ নাই আৰু কষ্টৰ শেষ হ'ব আৰু আমাৰ যাত্ৰাৰো বহুত সময়ৰ পিছত শেষ হ'ব। বহুত সময় নালাগে আৰু লাগিব। আমি যিমানখিনি আহিছোঁ সেইখিনি যোৱা নাই বহুতখিনি। মাত্ৰ এটা পাহাৰ নামিছোঁ। ঘৰবিলাক চব কাঠৰ বনোৱা। চাওক এয়া লোকেল ঘৰ কাঠ বাঁহ মিলাই বনাইছে আৰু ইয়াততো ইটা আনি পেলাই বনাব নোৱাৰে ন। মজা। এইফালে যদি নামিলে মানে কষ্ট নহয়। যদি আমি যোনফালে আহিছোঁ সেইফালে যদি নামিলোঁ হয় তেতিয়াহ'লে মৰিলোঁ হয় আৰু যি ওখ আহিছিলে। ইয়াত যে মানুহ কেনেকৈ আহিছে সিও ভাবিলে আচৰিত লাগে। আমি এদিন আহি পেলাই এনেকুৱা কষ্ট পাইছোঁ। ইয়াত খেতি কৰিছে বন্ধাকবি খেতি। ইয়াতো খেতি মজা আছে। আমি এতিয়া য'ত ঘূৰি আছোঁ এইখনেই হ'ল তুমজাং বস্তি। আৰু এই তুমজাং বস্তি এইটো হ'ল গীৰ্জাঘৰ। এইটোৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে, উন্নত হৈ আছে আৰু
এনেকুৱা পাহাৰীয়া এলেকা ডেভেলপ হ'বলৈ টাইম লাগে। এইবিলাক ইটা কেনেকৈ আনিছেও মানুহে ভাবিলেই আচৰিত লাগে। আমি নিজে অকলে অহাটোৱে কিমান ওপৰলৈ বাপৰে কিতনা ৱেট দিখতে হে কিতনা কিমান ওজন আছে এতিয়া চাম। 10 কেজি 15 কেজি होगा 15 केजी होगा 15 केजी 15 20 केजी नहीं होगा 15 केजी হ'বই 20 केजी নহ'লেও 15 केजी হ'বই আৰামছে। এসোপা দাঙি অনাটো পিঠিত কেনেকৈ হ'ব কিহত আনিছে বা एकदम अवस्था नहीं है पुला मुला कोई आप लोग से लेके आए हैं। और वहाँ से कैसे यहाँ पर ऐसे कैरिंग करें आपने लोग बुक किया आदमी ओ हम लोग का गाँव से वो पीछे में हम लोग जहाँ पार्किंग करा ना वही गाँव से हम लोग आते हैं बुक के लिए। সকলোৱে পিঠিত কঢ়িয়াই আনিছে বোলে এটা এটাকৈ এটা দুটা কিমান পায় বাপৰে মাৰিব মানুহবিলাকে বহুত কষ্ট কৰিব পাৰে দেই পাহাৰত আৰু সৰুৰ পৰাই অভ্যাস হৈ যায় এইফালক মানুহৰ। এইবোৰ নতুন ঘৰ বনাই আছে কাঠ। আমি য'ত মানে আমি বাইক পাৰ্কিং কৰিছিলোঁ তাৰ পৰা এইবোৰ কাঠ আৰু ইটাবিলাক কঢ়িয়াই আনিছে পিঠিত বোজা লৈ লৈ। আমি এনেকৈ খোজকাঢ়ি অহাটোৱে অসম্ভৱ আৰু ইহঁতে পূজা লৈ লৈ আহে। আচৰিত মানুহ দেই মানি গৈছোঁ আৰু ইয়াৰ মানুহখিনিও বহুত সহজ সৰল আৰু ভাল লাগিলে কথা পাতি বহুতখিনি মানুহৰ লগতে। আৰু ইয়াত অসমীয়াটো বুজি নাপায় চব হিন্দীতে কথা ক'ব লগা হয়। তেওঁ ভালেই লাগিছে ভুলে শুদ্ধহে ক'লোঁ। লেম্বু बहुत मस्त इसका बगली ग्रीन वाटर फेंकेगा ना इसका भीतर में एक बगली है ये भी खा नहीं सकता है। ये नींबू ही बोलते हैं यार हम सुन के हम लोग खाएगा रास्ता में। हाँ 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 লোকেল গাহৰি বন্ধু এটা দিছে মানে প্ৰিয় বস্তু দেখাই আছো বস্তুটো প্ৰিয় বস্তুটো দেখাই লওঁ आवाज निकल रहा है এইটোৱে হৈছে প্ৰিয় বস্তুটো এইটো য'ত নেমু দেখিছিলোঁ সেইটো কাটি আছে বৰ্তমান আমি খাম এপিচ এপিচ চবেই। এইটো বাকলি এইটো इसके साथ खा सकते हैं खा सकता है বাকলি চাকলি খাই বোলে मीठा नहीं इतना मीठा नहीं होता है। अभी सीजन नहीं पूरा नहीं पका था पूरा पकने से बगली तो पूरा लाल होता है। वाओ मजा इसका पूरा पकने से ना हाँ इसका बगली अभी ग्रीन है लाल हो जाता है लाल हो जाता है। लाल होने में तो मीठा होता है हाँ अभी भी मीठा है। ओ পনীয়া মিঠা ঠিকে। মিঠা টাইপ লাগিছে মানে টেঙা নহয় অলপো টেঙা নহয় টেঙাটো ইয়াতে আছে গুটি গুটি পনীয়া মিঠা এনেকুৱা লাগিছে আমি খাম এইটো নেমু বাকলিৰ নিচিনা লাগিছে খাই কিন্তু মানে মিঠা কাৰা নহয় যিটো নেমু আমাৰ তাত পায় সেইটো নিচিনা কাৰা নহয়। নেমুখন খাই চাওঁ এতিয়া ভিতৰত থকা এইখন নেমু এইটোতো ৰবাব টেঙা নিচিনা লাগিছে খাই ভিতৰত নেমুটো ৰবাব টেঙা নিচিনা আৰু বাকলিটো আপোনাৰ নেমু নিচিনাই আৰু কি ক'ম ৰবাব টেঙা বাকলিটো তিতা হৈ যায় আৰু নেমু বাকলিটো তেনেকৈ অলপ টেঙা না এইটো তোমাৰ মিঠা আৰু সোৱাদ চোৱা একে চব নেমু যেতিয়া আচ্ছা নহওক নতুন বস্তু এটা খালোঁ খুব ভাল লাগিলে। আৰু এই জেগাডোখৰ নাম মানে তুমজাং কিয় হ'ল এডাল গছ আছে এইডাল গছ আছিলে আপোনাক দেখাই দিছোঁ প্ৰথমতে এই যিডাল দেখিছেনে গছ এই গছডালৰ তলটো সৰু মাজৰখিনি ডাঙৰ আকৌ ওপৰলৈ সৰু এই গছডালৰ নাম হ'ল তুং আৰু জাং মানে হ'ল সমতল মাটি তো সেইকাৰণে গছডাল ইয়াত থকাৰ কাৰণে তুম আৰু জাং মানে মাটি এইখিনি জেগাডোখৰ নাম সেইকাৰণে তুমজাং হৈ গ'ল। আমাৰ গাইডে আমাক জনাইছে তেনেকৈ খুব ভাল লাগিছে সেইকাৰণে বস্তু কথাখিনি জানি পেলাই আৰু আপোনালোককো জানিলেও মই জানিব পাৰে। টেঙাটো মানে বাকলিটো খাই আমাৰ মাজত সোৱাদ নাই সোৱাদ মানে আছে পকা নাই তাৰপিছত পকিলে ৰঙা হৈ যায় আৰু এই যিটো টেঙাটো দেখিছেনে টেঙাটো মজা লাগে কি সোৱাদো বহুত দিনৰ মই জিভা বেলেগ এটা সোৱাদ পাইছে। ভাগৰুৱা আমি এতিয়া এটা জেগা পাইছোঁহি তাতে এটা মূৰ্তি আছে মন্দিৰ নিচিনাকৈ আৰু তেওঁৰ নাম হ'ল মেৰী বুলি কৈছে। এই মেৰীৰ কাৰণে চাগে বৰদিনত মেৰী খ্ৰীষ্টমাছ বুলি কোৱা হয় মই নাজানো আৰু নামি আছোঁ এইফালে বাঁহৰ দলং এখন বনাই আছে বাঁহৰ দলং বনাই আছে বাঁহৰ দলং মজা
খানা খাব আহিছে মানুহে মজা গান শুনি শুনি আহি আছোঁ আৰু অলপ সময় পিছত আমি যোনটো গেট তুমজেং গেটটো পাইছিলোঁ যে এতিয়া আমি সেইটো জেগা পামগৈ এপাক ঘূৰি অহা হ'ল আৰু এইখিনি প্লেচখিনি খুব ভাল লাগিছে এখন দলং তামাম দলং আৰু গছবিলাক মানে বহুত সুন্দৰকৈ ৰোৱা হৈছিল নে আৰু নিজে নিজে হৈছে নাজানো বহুত ধুনীয়া মানে চাওক দেখিছেনে মজা প্লেচ হোৱাট আ প্লেচ কিবা এটা ভাল লাগে চাওক পুৰা গছ আছে ওপৰলৈকে পাহাৰত ষ্ট্ৰিং ব্ৰেক আৰু এইফালেদি আমি গৈছিলোঁ ফাৰ্ষ্ট টাইম এতিয়া এইফালেদি ঘূৰি আহিছোঁ আমি আৰু আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল